নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। এয়া কেইদিনমান আগতে এটা ভিডিঅ' দিছিলোঁ বাৰীত কাম কৰা। আজি আকৌ এয়া তাৰমানে তাৰ পিছদিনাই কৰা দেই, কিন্তু ভিডিঅ'টো দিওঁতেহে দেৰি হৈছে। আজি মই ভিডিঅ'টো ভইচ অভাৰ দি আছোঁ। গাটো বৰ ভাল নাই, চৰ্দি কাহ লাগি আছে, একেবাৰে মাতটো বহি আছে। এইখিনিত মানে গোহালি কাষতে আছে, মোৰ পাছফাললৈ গোহালিটো আছে, দেখি পোৱা নাই ভিডিঅ'ত। ইয়াতে গোবৰ পেলাইছিলোঁ, গোবৰখিনি অকণমান বেলেগ ফালে লৈ গ'লোঁ আৰু বস্তাত ভৰাই অকণমান থৈছোঁ বেলেগ বাৰীত পুলি ৰুবলৈ। এইখিনি আকৌ মানুহজনে জাবৰ জোঁথৰ পেলাই গোবৰখিনি দুজনে আঁতৰালোঁ। তাৰপিছত জাবৰখিনি অকণমান গুচাই মেলি নেটখন বেৰি থৈ পেলাই মানুহজন কামলৈ যাব লগা হ'ল। পুলি নোৰোৱা আগতে মানে নেটখন বেৰি থৈ গৈছে। বাকীখিনি মোৰ আৰু কৰিব লগা, মই ইমানখিনি কৰি থাকিবলৈ নোৱাৰোঁ যে অকলে, সেইকাৰণে মানুহজনে নেটখন আগতীয়াকৈ লগাই দিলে বাৰু। মানুহজনে এইখিনি কৰি পেলাই গ'লগৈ। এইখিনি এতিয়া মোৰ দায়িত্ব, গুটিখিনি পেলোৱা। কোমল কৰিয়ে থৈ গৈছিলে আৰু অকণমান মই ওপৰে ওপৰে অকণমান মাৰি লৈছোঁ এইদৰে, মাৰি পেলাই তাৰপৰা গুটিখিনি পেলাম। আৰু ইয়াতে অকণমান জাবৰ জোঁথৰ আছে, এইবোৰ বাছি ল'ব লগা হৈছে। নহ'লে যে এইবোৰ দুবৰি বন ববচা বনৰ অকণমান শিপাডাল থাকিলে আকৌ একদম ধুনীয়াকৈ ওলাই আহে নহয়। শাক পাচলিবোৰ নহয়, সেইবোৰে আগত উঠি যায়। এইফালে কেমেৰাটো আকৌ অকণমান ঘূৰাই লৈছোঁ। কেমেৰা কৰি দিয়া, ভিডিঅ' কৰি দিয়া মানুহ নাই, মানে এনেকৈ কৰি আছোঁ আৰু অকলে অকলে। আকৌ বাৰীত মানে কেমেৰাটো অন কৰি পেলাই কাম কৰি আছে যে, লাজো লাগে নহয় কোনোবা সময়ত। কোনোবাই চাইছে নেকি বুলি ভাবোঁ, আকৌ মানুহে কোনোবাই চাইছে নেকি বুলি এবাৰ জুমিও চাওঁ। হ'লেও আৰু এতিয়া এইফালে এবাৰ জুমি চাওঁ, মানে কোনোবা আহিছে নেকি, চাইছে নেকি বুলি। লাজো লাগে নহয়, লাজটোৱে আকৌ ডাঙৰ কথা নহয় জানো আমাৰ। সেইকাৰণে একো কাম কৰিব নোৱাৰোঁ। ল'ৰাও আছে কলেজত নিজৰ, ছোৱালীও গ'ল স্কুল, দেউতাকো গ'ল কাম। মই এতিয়া অকলে অকলে এইখিনি বাৰীত এনেকৈ কৰি আছোঁ আৰু। এইখিনি ধুনীয়াকৈ এনেকৈ চুকে কাণে ভালকৈ মানে কোৰ মাৰি লৈছোঁ। নহ'লে এইবোৰ চাবচোন, চুকে চুকেহে ধুনীয়া হয় যিকোনো বস্তুবোৰ চাব দেই। চুকত মানে অকণমান পাতল হৈ যায় যে, সেইকাৰণে চুক কোনবোৰ ধুনীয়াকৈ মিলাই লৈছোঁ। এইখিনি আকৌ অকণমান জবকাখন লগত সমান কৰি লওঁ, নহ'লে শাকবোৰ ওখ চাপৰকৈ গজিলে ভাল নালাগিব নহয়। জাবৰ ওলাই আছে এইবোৰ দেখিছে নহয়, ইমান জাবৰ। এইখিনি যে এই গোবৰৰ ওপৰতে এৰালি গজি আছিলে, এৰালি ঘাঁহ, কচু আছিলে। কচুবোৰ গাহৰি কাটি কাটি খোৱালোঁ বাৰু দেই, ঢেৰ। এইখিনিতে এনেকৈ ধুনীয়াকৈ সমান কৰি লওঁ। সমান কৰি পেলাই গুটিখিনি এনেকৈ হেঁচি দিম আৰু। তাৰপিছত আকৌ এই নেটখিনিও তলত হেঁচিব লাগিব, নহ'লে তলফালেদি সোমাই আহিব নহয় কুকুৰাই। শাক পাচলিবোৰ মানে নিজে কৰি ল'লে ভাল আৰু। খালেও খাম, নেখালেও নাই, ঘৰত থাকিলে এনেই কিবা এটা ভাল লাগে বাৰীখনত। এইখিনি এনেকৈ চব সিঁচি দিলোঁ একেলগতে, বাপেকে যা চব যি আছে চব একেলগে দি দিছোঁ। মটৰ গুটি কেইটামান আছিলে, সেয়াও দিছোঁ। আৰু লাই, লফা, মূলা গোটেইখিনি একেলগে দিছোঁ। এই পিছফালে আকৌ হাল বাই আছে, মানে হোৱা নাই, দেৰি হ'ব যে। ইয়াৰ পৰাই পুলিবোৰ উঠাই আকৌ ৰুই দিমগৈ আৰু পিছফালে, সেইকাৰণে দি দিছোঁ গোটেইখিনি। যোৱা বছৰ লাই গুটি এগালমান থৈছিলোঁ, ক'ত জানো থৈ পালোঁ, বিচাৰি বিচাৰি মাথা গৰম। এইখিনি গুটি মাহঁতৰ ঘৰৰ পৰা আনিছোঁ, মানে মাৰ পৰা খুজি আনিলোঁ। বাকীখিনি লফা গুটিখিনি বজাৰৰ পৰা অনা, লফা গুটি মূলা গুটিখিনি বজাৰৰ পৰা অনা। এইখিনি আকৌ এনেকৈ অকণমান সমান কৰি দিছোঁ, নহ'লে ওচৰৰ মানুহ ঘৰত পাৰ আছে নহয়, পাৰখিনিয়ে খাই পেলাব নহয়। পাৰবোৰে আকৌ সৰিয়হ গুটি, লাই গুটি এইবোৰ খুব ভাল পায় পাৰই, সেইকাৰণে অকণমান অকণমান ঢাপ খাক বুলি পুতি দিছোঁ আৰু এনেকৈ। এতিয়া এইখিনি হৈ গ'লে এইফালে ভোট জলকীয়া দুজোপামান ৰুইছিলোঁ, বহুত দিনৰ ভোট জলকীয়া, এতিয়াহে লাগিছে মানে দেই। আগত এবাৰ ধুনীয়াকৈ লাগিবলৈ একদম জোপোহা হৈ ফুলি মেলি এই গুটি ধৰিছিলে আৰু গোটেই গৰুৱে খাই ভাঙি চিঙি শেষ। আকৌ পোখা মেলি গুটি লাগিছিলেহে, আকৌ গৰুৱে এইবোৰ দেখিছেনে চব ভাঙি চিঙি খাই আদায় হৈ যায়, খং উঠি যায়। এনেকৈ আগত এবাৰ মানে নাৰিকল পুলি ৰুইছিলোঁ দেই, কেইজোপামান আপডাল কৰোঁ ধুনীয়াকৈ, আকৌ গৰুক খুৱাই দিয়ে। ল'ৰা দেউতাকে নি পেলাই তাতে দি দিব, বাৰিষা জেগা নহয় নহয় ওচৰতে, পকাই চকাই পাত চাত খাই শেষ কৰে। আকৌ মই আপডাল কৰোঁ, ফুটচাই গোবৰ কিবা কিবি জাবৰ দি, আকৌ এনেকৈ খুৱাই। সেইকাৰণে খঙতে বাপেকে কাটিয়ে পেলালোঁ, যা থাক দেখিহে খুৱাই থাকে, নাথাকিলেনো। এইজোপা আকৌ আম পুলি ৰুইছোঁ দেই, এই আকৌ খাব আৰু কেইদিনমান হ'লে। এজোপা এইবছৰ আনিছোঁ, এইজোপা আকৌ আজি 2 বছৰমান বেছি হ'ল চাগে। আকৌ গৰুৱে খাই খাই এতিয়া অকণমান পোখা মেলিছে। এইফালে আকৌ তামোল পুলি অলপমান পচাইছিলোঁ, সেই টমিও মোক কাম কৰা ৰখি চাই আছেহি দেই।
এইফালে এজোপা আমলখি লগাইছিলোঁ, সেইজোপাও গৰুৱে টোকালি থাকে। এয়া আকৌ মধুৰি লগাইছিলোঁ দেই, এবছৰতে লাগিলে মধুৰিজোপা। ডাল ধৰা মধুৰি কিনি আনি পেলাই লগাইছিলোঁ। বাৰিষা নহয়, বহুত ডাঙৰ ডাঙৰকৈ গোটেইখিনি লাগিছিলে। এতিয়াও এই ঠাণ্ডা দিনতো লাগি আছে। এয়া দেখিছে নহয়, এয়া আগৰ ভিডিঅ' নহয় আকৌ, এইখিনি মই দেখিছে নহয়, এতিয়াই কৰিছোঁ মানে। শাক পাচলি লাগি থকা দিনতো লাগি আছে। আমাৰ বাৰীৰে এনেকৈ জাতুৱা মানে ঘৰচীয়া মধুৰি দুজোপামান আছে, বছৰত এবাৰে লাগে। কিন্তু আজি কেইবছৰমান হ'ল এজোপা মানে দুবাৰ তিনিবাৰকৈ লাগে এবছৰত। এইখিনি এনেকৈ খৰি টুকুৰা আছিলে, ইয়াকে এনেকৈ হেঁচি দিছোঁ আৰু তলত, নহ'লে কুকুৰা জহনি জাতি কুকুৰা কেইজনীমান আছে নহয়, চব শেষ কৰিব। ইয়াত জাহাজী কলো লাগি আছে। এতিয়া ঠাণ্ডা দিনত কলবোৰ অকণমান সৰু হৈ যায় আৰু। এইফালে আকৌ গোলাপ ফুল কেইপাহ দেখুৱাই দিছোঁ দেই, মৰম লগা গোলাপ ফুল। গম পাইছেনে, ঘৰৰ কোনোৱে আপডাল নকৰে, যিকোনো ফুলে মানে গোলাপ ফুলে নহওক, কিন্তু ছিঙিবলৈ টিপ টিপকৈ মানুহ নাথাকোঁতে ছিঙি ছিঙি লৈ যায় আকৌ ছোৱালীয়ে, একদম ফটো মাৰিবলৈ কিবা কৰিবলৈ। এইফালে আকৌ এল'ভেৰা কেইজোপামান লগাই থৈছিলোঁ। এইজোপা মানে পাৰিজাত বহুতে ফুলিলে দেই এইবাৰ। এইপাহ শেষৰ পাহ হ'ব নেকি পাৰিজাত কিজানি এবাৰ। এপাহ অকল ফুলিছে। এই এল'ভেৰাখিনি মানে ৰুইছিলোঁ, ধুনীয়াকৈ ক'লা ক'লাকৈ সজাল ধৰিছে, তাকে দেখুৱাই দিছোঁ অকণমান। ইমানে যে গৰম লাগিলে ঐ, চুলি তুলি একেবাৰে তিতি ভুজি ঘামত একেবাৰে তপা হৈ আছোঁ চুলিখিনি। এতিয়াহে কেমেৰাটো অন কৰি চাইছোঁ, মানে চুলি তুলি শেষ আৰু একেবাৰে তাকলি মাকলি হৈ গৈছোঁ। আজিলৈ আহোঁ ভিডিঅ'।